বিনোদ বিরাট রহস্য ব্রহ্মকুল হল অবসান সমস্ত জগতৰ মই ৰাখিলোঁ মোৰেই নিজ দূৰত পুনৰ সংসাৰ লীলাৰ আৰম্ভ কৰাৰ উদ্দেশ্য মোৰেই নাহি পদ্মদান হ'ল ব্ৰহ্ম প্ৰজাপতি সৃষ্টিৰ কাৰ্যত হ'ল অগ্ৰসৰ অগাধ জলধিয়ে কৰিলে কোন আকস্মাতে তল গ'ল সবাৰে আছে দেৱী বসুন্ধৰা সৃষ্টি কৰে নাজানিলে সৃষ্টিৰ ই আদিও সেই হেতু দেৱী সেই হেতু চিন্তিব লাগিছে মোৰেই চৰণ সহস্ৰ বৈষ্ণৱ হ'ব নেকি প্ৰভু আকৌ পুনৰ লীলা নিশ্চয় দেৱী কৰিব লাগিব সংসাৰ লীলাৰ পুনৰ আৰম্ভ হে পৰম করুণাময় জগৎজনন দৌৰে চৰণত এই নাৰদৰ শত সহস্ৰ প্ৰণাম উঠা দেৱৰ্ষি তোমাৰ মধুৰ হৰিনাম শুনিবলৈ পাই আমি অতিকৈ আনন্দিত হৈছোঁ বাৰু কোৱাচোন দেৱৰ্ষি অর্থাৎ বৈকুণ্ঠ আগমনের উদ্দেশ্য প্রভু উদ্দেশ্য বাপু এটাই তোৰে চৰণ দৰ্শন
কোনটো মানুষ কার অনুমতিলে প্রবেশ যায় বৈকুণ্ঠ করে লক্ষ্মণ মানব পুত্র আমি সরি শ্রীহরির গুণানুকীর্তন করবো আমি বিশ্ব দেখিয়াই শিব কৰিছো দুইজন গদাধী দ্বাৰৰক্ষী বৈকুণ্ঠ সেইবাবে এতিয়া পথ যাওঁ আমি বিষ্ণু অনুমতি নাপালে প্ৰভুৰ নোৱাৰো এৰিব পথ ইমান সহজে তাৰ উপৰি এনেহে নুলংগ দেখেৰে কদাপিতো যাব নোৱাৰা প্ৰভুৰ পাশে ইমান সমান কোনে দাম ঠিক কৰি বৈষ্ণৱ অপমান কৰি আপুনি আপোনাৰ না কিয় মাতিছে বৈষ্ণৱ শুনা হেৰা চাৰিকিত ব্ৰহ্মাৰ্ত নহয় এনেদৰে দুবৈশ্য দেখেৰে আমি কানো ভকত বৈষ্ণৱ জলক্ৰমে খেলাঘৰ লোভেটো বিষ্ণুৰ নিবাস এতিয়াও সন্মানেৰে জনাবলৈ অবিলম্বে স্থান কৰা পৰিত্যাগ অসহ্য অসহ্য বয়সত বালক যদিও অতিকে দুৰন্ধৰে বৰবৰদৌ যা যা হেৰৌ নন্দবালক এতিয়া এই স্থান কৰ পৰিত্যাগ এনেদৰে পচন্দ নকৰিবা নালাগে নুশুনি অপৰাধ কৰিলো দুষ্ট বুজিম বুজিম যন্ত্ৰণা আমি নিশ্চয় নকৰে তাৰে বাবে অকলো নকৰো আক্ষেপ কিন্তু প্ৰভুৰ সেৱাৰ পৰা বঞ্চিত নকৰা প্ৰভুৰ ঈশ্বৰক তাকে সদামতি ইয়াকে ভিক্ষা কৰিছো দুনাই
Ini jangan guna lagi deh. Ada yang mana? 2 minit. Bukan mana dia bukan mana? Bagaimana? Corona calor, ya smart, palato. Wala nonto, nonto, ekmatro, এই নাই দয়া কৰি কাম দিয়া উঠা সিদ্ধগণ তুষ্ট হ'ল মই তোমালোকৰ ভক্তি কীৰ্তন পাৰিষদ জয় আৰু বিজয়ে তোমালোকক যি অপমান কৰিলে